হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই আজি আপোনালোকৰ ওচৰলৈ নতুন ভিডিঅ' এটা লৈ আহিছোঁ। আজিৰ ভিডিঅ'ত এই বিষয়ে আপোনালোকক ক'ম যে ফোনপে' এপৰ জৰিয়তে আপোনাৰ ক্ৰেডিট স্ক'ৰটো আপুনি কেনেকৈ আপোনাৰ মোবাইলত চেক কৰিব পাৰিব। আজিৰ ভিডিঅ'টো এই বিষয়ে আলোচনা কৰিম। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব আৰু মোৰ চেনেলটোত প্ৰথমবাৰলৈ আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন সকলোতকৈ আগত আপুনি আপোনাৰ মোবাইলত পাই থাকিবলৈ। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপুনি ফোনপে' এপটো আপোনাৰ মোবাইলত অ'পেন কৰিব। অ'পেন কৰা হোৱাৰ পিছত আপুনি তলফালে আহিব, তলত চাবলৈ পাইছে, ইয়াত দেখিবলৈ পাইছে ছেকেণ্ডত ক্ৰেডিট দি আছে, আপুনি ইয়াতে ক্লিক কৰিব। ক্ৰেডিটত ক্লিক কৰা হোৱাৰ পিছত আপুনি চাবলৈ পাইছে ওপৰত দি আছে ক্ৰেডিট স্ক'ৰ ফৰ ফ্ৰী দিয়া আছে। তাৰ তলত আপুনি চাবলৈ পাইছে চেক নাও, আপুনি চেক নাওত ক্লিক কৰিব। চেক নাওত আপুনি ক্লিক কৰা হোৱাৰ পিছত আপোনাৰ মোবাইলত এনেকুৱা শ্ব' হ'ব। মোৰ ইয়াত এনেকুৱা শ্ব' হৈছে, মোৰ ইয়াত ক্ৰেডিট স্ক'ৰটো শ্ব' কৰিছে। চাবলৈ পাইছে মোৰ ইয়াত ক্ৰেডিট স্ক'ৰটো 865 দেখাইছে আৰু ইয়াত এক্সেলেণ্ট বুলি দেখুৱাইছে। আপোনাৰ ক্ৰেডিট স্ক'ৰটো শ্ব' নকৰিলে প্ৰথমত যদি এনেকুৱা আহিব, পান কাৰ্ড নাম্বাৰটো আহিব আপোনাৰ টাইপ কৰিবলৈ, আপুনি টাইপ কৰিব। তাৰপিছত আপোনাৰ নেমটো আৰু ডেট অফ বাৰ্থটো টাইপ কৰিবলৈ আহিব। টাইপ কৰাৰ সময়ত আপোনাৰ ক্ৰেডিট স্ক'ৰটো এনেকুৱা শ্ব' কৰিব। 300ৰ ওপৰত হ'ব লাগে ক্ৰেডিট স্ক'ৰটো। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। থেংকছ ফৰ ৱাচিং।